हेलो व्यूअर्स नमस्कार की खबर सकलोरे आशा करूँ सकलो भाले आछे আজি হৈছে करवा चौथ এই তিথিটোত वाइफ बिलाके हाजबेंडर कुशल मंगल और दीर्घायुर বাবে व्रत करे সেয়ে গাছা নিয়ম কৰিবৰ কাৰণে পূজা জেগাখন ঠিক কৰি ললো মই যোনটো কালচাৰ বিয়া হৈছো তাতে এই নিয়মটো থকাৰ বাবে মই কৰো আৰু ভাল লাগে বহুত বৰ নহয় মানে কৰি খুবই পবিত্ৰ লাগে আৰু ভাল লাগে মানে সেয়ে ভাবিলো এবাৰ আপোনালোকৰ লগত শেয়াৰ কৰো এবাৰ মই শিৱসাগৰতে আছো ব্ৰতটো শিৱসাগৰতে কৰিব লৈছো মোৰ হাজবেন্ডো আছে সো মই ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো নিয়মখিনি অকমান দেখাবলৈ চেষ্টা কৰিম প্ৰত্যেকটো কালচাৰতে অকমান বেলেগ বেলেগ নিয়মবোৰ যেনেকৈ পঞ্জাৱত অলপ বেলেগ মানে কি একো খাব নোৱাৰাটো হয় বাৰু একো খাব নালাগে কিন্তু সবৰে অকমান বেলেগ বেলেগো হয় पंजाब यूपी दिल्ली बिहार सबते अलग बेलेग बेलेग भगवानक एतुवे प्रार्थना करूँ प्रत्येकबारे जाते व्रतটো ভালে কুশলে ৰাখিব পাৰো যাতে একো প্ৰব্লেম নোহোৱাকে চাই থাকিব ভিডিঅ'টো ইন্টাৰেষ্টিং হ'ব আপোনালোকে ভাল পাব চাই আৰু কাৰোবাৰ যদি বেছি বিশেষকৈ জানিবলৈ মন যায় কাৰোবাৰ ব্ৰতটোৰ বিষয়ে সেই ইউটিউবত চাৰ্চ মাৰিলে আপোনালোকে পায়ে যাব এনেও গা চা ধুই আহি অকণমান নিজকে তৈয়াৰ কৰিলোঁ ৰেডি কৰিলোঁ আৰু এতিয়া অলপ ৰাতিয়ে মেহেন্দি লগাই থৈছিলোঁ তাৰপিছতে এখনত বাকী আছে অকণমান লগাম আৰু তাৰপিছতে সন্ধ্যা পূজা চূজাও কৰিব লাগিব সেইখিনি বিষয়ে মই অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক মই মেহেন্দি লগাই লওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া হৈছে কালিৰ সন্ধ্যাৰ প্ৰিপাৰেশ্যন কালি কৰৱা আনিছিলোঁ আৰু চাকি আনিছিলোঁ ঢাকনখনে সৈতে এনেদৰে মই তিয়াই থৈছোঁ পানীত 2 ঘণ্টাৰ পাছত উলিয়াই দিম আৰু এয়া চাওক কৰৱা চৌথ ব্ৰতৰ কাৰণে মই যোগাৰ কৰি ৰেডি কৰি থৈছোঁ এইখন চালনীতে গোটেই সিংগাৰৰ সামানখিনি মই থৈছোঁ সেন্দুৰ কেইবাটাও লৈছোঁ দিবৰ কাৰণেও আৰু মানে বৌহঁতক দিবলৈ আৰু মোৰ বাই শাহুৰ কাৰণেও সেন্দুৰ আৰু ফুটৰ টেমা এটা লৈ লৈছোঁ এয়া হৈছে খাৰু মেহেন্দি কোণ এইখন খাৰি কাইলৈ সন্ধ্যা পিন্ধিম ইয়াতে কাজু কেইটামান থৈছোঁ চেৱাই পেকেট এটা থৈছোঁ ৰাতিপুৱা 3টাত উঠি বনাই খাবৰ কাৰণে আপেলটো থৈছোঁ এনে সজাই চাব লাগে ফল ৰাতিপুৱা সোনকালে শুই উঠি কাজু কেইটামানো থৈছোঁ আপেলকেইটা মই নাখাওঁ আৰু এনেই থৈছোঁ চাবৰ কাৰণে চেৱাই অকণমানে খাম আৰু এনেকৈ চব ৰেডি কৰি থ'ব লাগে ৰাতিয়ে আৰু ৰাতিপুৱা চাব লাগে শুই উঠি সম্পূৰ্ণ ইয়াত নেল পলিছ লিপষ্টিক চব আছে আৰু সিংগাৰৰ সামান মই 3:30টাতে উঠিলোঁ তাৰপিছত এলাহো লাগিলে উঠিবলৈ তাৰপৰা উঠি মেলি এতিয়া 4টামান বজাত বনাই মেলি খালোঁ আৰু এতিয়া 4:30 বাজিলে শুই থাকিমগৈ চেৱা অকণ বনালোঁ খালোঁ চাহ খালোঁ তাৰপিছতে পানী খালোঁ আমাৰ পোৱালিও উঠিছে হাই কৈ দিয়া গুড মৰ্নিং কৈ দিয়া এয়া ৰাতিপুৱা শুই উঠি মই কৰৱাটো অকণমান কালাৰ কৰি লৈছোঁ কালাৰফুল কৰি লৈছোঁ কিয়নো ইয়াতে বজাৰত মই কালাৰফুল কৰৱা নাপালোঁ আৰু তাতো মোক বৰ্ডাৰটো মোৰ বাই শাহুৱে কালাৰ কৰি দিয়ে ধুনীয়াকৈ সেয়ে মই ভাবিলোঁ এবাৰ মই নিজেই কালাৰ কৰি লওঁ এয়া ফাইনেলি কালাৰিং কৰৱা ৰেডি হ'ল চেষ্টা কৰিলোঁ অকণমান কালাৰফুল কৰিবলৈ কৰৱাটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই এয়া চাওক পোৱালি একেবাৰে আহি পাই গলি মই জয় জয় কৰিবলৈ ক'লত জয় জয় কৰিছে জয় জয় কৰি দিছা ফুট আৰু জয় জয় কৰিবা দেই নুচুবা হ'ব এয়া মই ৰীল বনাইছোঁ আপোনালোকে যদি মোৰ ৰীল চাব বিচাৰে তেন্তে ইনষ্টাগ্ৰামত ফ'ল' কৰিব মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো দুটামান ৰীল বনাই ল'লোঁ আৰু ভৰিখন অকণমান খজাব লাগে মেহেন্দি বা আলতা দি এয়া অকণমান খজালোঁ হেল্ল'
এতিয়া মই খানা বনাই আছোঁ। মই বনাই আছোঁ পিঁয়াজ পকৰা বনাই আছোঁ। আৰু কি বনাইছোঁ ভিডিঅ'ৰ এণ্ডিঙত দেখাম, চাই থাকিব ভিডিঅ'টো। ভিউৱাৰ্ছ, এতিয়া মই গা চা ধুই আহিলোঁ, এতিয়া শাৰী পিন্ধিলোঁ। এইখন হৈছে শাৰী, সেইদিনা কিনি আনিছিলোঁ। এইখন কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব দেই। তাৰপিছতে এতিয়া পূজাৰ নিয়মখিনি কৰি লওঁ, কথা পঢ়ি লওঁ, ব্ৰত কথা। তাৰপিছতে চন্দ্ৰমাৰ পূজা কৰা হ'ব আৰু তাৰপিছতে দেখাই থাকিম নিয়মখিনি। আপোনালোকে চাই থাকিব ভিডিঅ'টো চাই থাকিব। মই দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। চন্দ্ৰমা কেতিয়া ওলায়, এতিয়া সোনকালে ওলায় নে দেৰিকৈ ওলায়। ছোৱালীজনীও ৰেডি হ'ল, দেখাই দিয়া, হাই কৰি দিয়া, হাই হাই। অদি হাই কৰি দিয়া। অদিয়ে মেহেন্দি লগাই আছে। এই ছোৱালীজনীকো ৰেডি কৰি দিলোঁ। অদি ৰেডি হৈ আছিলে, এতিয়া চেঞ্জ কৰি দিলে। তাই দিনটো ৰেডি হৈ বহুত গৰম উঠিছে বোলে। অদি হৈছে মোৰ দাদাৰ ছোৱালী। তোমাৰ সম্পূৰ্ণ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম মধুলিকা কাশ্যপ। তোমাৰ নামটো কৈ দিয়া। নামটো কি? অদিবা নামটো কৈছোঁ মই। তোমাৰ নামটো কোৱা। নহয়, তোমাৰ নামটো কি? তোমাৰ নামটো প্ৰগতি নহয় জানো? নামটো কি? সেই বায়েকে কোৱাটোকে কৈ আছে মানে। এনেকৈ সুধিলে নামটো কয় প্ৰগতি বুলি। ঠিক আছে, পূজা কৰি লওঁ, নিয়ম কৰি লওঁ, তাৰপিছত চাই থাকিব আপোনালোকে ভিডিঅ'টো, দেখাই থাকিম। সেয়া চব পূজাৰ থালি সজালোঁ আৰু মই প্ৰাৰ্থনা পূজা কৰি কথা ব্ৰত কথাও পঢ়িলোঁ। এয়া এনেকৈ মই সজাই, এইখন আছে কৰৱা মাতাৰ ফটো আৰু তাৰ তলতে কথাখিনি আছে। এইখন থালি মই চন্দ্ৰমাৰ কাৰণে আৰতি কৰিবলৈ সজাইছোঁ। যেতিয়াই চন্দ্ৰমা আহিব যাম আৰু এগিলাচ পানী মোৰ হাজবেণ্ডে খুৱাব। এয়া ভগৱানৰ কৰৱা মাতাক দিছোঁ পানী, মিঠাই আৰু এয়া চিংগাৰৰ চামান। এয়া কৰৱা যি পানী আছে সেয়া চন্দ্ৰমাক অৰ্পণ কৰিম। এই ব্ৰতত নিয়ম এটা আছে, শাহু মাক চিংগাৰৰ চামান, খাৰী আৰু মিঠাই অৰিহণাৰ সৈতে দিব লাগে। মোৰ শাহু মা নাই, চ' মই মোৰ বাই শাহুক দিওঁ আৰু মোৰ জাগৰাকীক চিংগাৰৰ চামান দিওঁ। এতিয়া মই চিংগাৰৰ চামান লৈছোঁ, যাবৰ সময়ত গিফ্ট লৈ যাম আৰু। ঠিক আছে, মই পূজাৰ নিয়মখিনি কৰি লওঁ, তাৰপিছত লগ পাম। চাই থাকিব ভিডিঅ'টো। এতিয়া মই প্ৰথমতে চন্দ্ৰমাক পূজা কৰিম, তাৰপিছত হাজবেণ্ডক আৰতি কৰিম। চাই থাকিব ভিডিঅ'টো।
এইখিনিয়ে আছিলে নিয়ম, আপোনালোকে দেখিলেই। ছোৱালীজনী শুই গ'ল খাই মেলি। এতিয়া মই অকণমান ৰীল বনালোঁ। এয়া খানাৰ থালি ৰেডি কৰিলোঁ। ঘৰৰ চবতছে যোন সৰু তাৰ কাৰণে প্ৰথমতে সজাব লাগে। এয়া মাজতে আছে পিঁয়াজৰ পকৰি, গোবি আলু ভাজি, এয়া হৈছে মাটি দাইল, এয়া হৈছে পকৰি থকা কৰি বেচন দি বনায়, এয়া ভাত, এয়া পুৰি, এয়া হৈছে আলু ভাজি, আৰু ইয়াতে তাইক নেল পলিচ এটা দিছোঁ আৰু অৰিহণা হিচাপে 10 টকা এটা দিছোঁ। সেইটো নিয়ম আৰু দিব লাগে। সেয়াই আছিল। এতিয়া আমি সকলোৱে খাই লওঁ, ভাগৰো লাগিছে বহুত। ঠিক আছে দিয়ক, পাছত লগ পাম। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি থ'ব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।